ল'ৰাটো বাহিৰত পঢ়িবলৈ যোৱা ইমান দিন হ'ল, তুমি বাৰু তালৈ ফোন এটা কৰি খবৰ এটা ল'ব নোৱাৰা নে? মই কিয় খবৰ ল'ব লাগে? সিটো মোৰ ল'ৰা নহয়, আপোনাৰ ল'ৰাহে। আপুনি খবৰ লৈছে নহয়, হ'ব। তুমি এই যে সলনি নহ'লে আৰু এইখন ঘৰলৈ অহা দিনত ধৰি আজিলৈকে তুমি মোৰ ল'ৰাটোক নিজৰ ল'ৰা বুলি ভাবিব নোৱাৰিলা আৰু। মই কেনেকৈ ভাবিম? সি মোৰ নিজৰ ল'ৰা নহয় যেতিয়া তাক মই নিজৰ বুলি কেতিয়াও ভাবিব নোৱাৰো। আৰু এটা কথা, আপুনি আপোনাৰ ল'ৰালৈ ফোন কৰে কি কৰে কৰি থাকক। এইবিলাকৰ মাজলৈ মোক নাটানিব হ'লে, মই কৈ দিলোঁ। ইমান যে নিষ্ঠুৰ মানুহ থাকিব পাৰে আৰু দেই। এই মানুহজনী কোনো দিন সলনি নহ'লে। কি হ'ল নয়ন? তুমি এনেকৈ মোৰ ফালে কি ৰ লাগি চাই আছা? চাইছোঁ জোনালী, আৰু কেইদিনমানৰ পাছৰ পৰাতো তোমাক দেখিবলৈ নাপাওঁ, সেয়ে এতিয়াই চাই লৈছোঁ ভালকৈ। ঠিকেই কৈছা। কলেজখনৰ প্ৰতিটো ল'ৰা ছোৱালীৰ মাজত এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল, আৰু অলপ দিনৰ পাছতে সকলো ঘূৰা ঘূৰি যাবগৈ লাগিব। সকলো ঘূৰা ঘূৰি যোৱাৰ পাছত আমাৰ এই মধুৰ সম্পৰ্কবিলাক একে ঠাইতে ৰ'ব জানো? নিশ্চয় সলনি হ'ব। মই যে বহুত মিছ কৰিম সকলোকে। জোনালী, তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবিও মই তোমাক ক'বলৈ সাহস কৰিব পৰা নাছিলোঁ, কিন্তু আজি ভাবিছোঁ মই মোৰ মনৰ কথাটো তোমাক কৈয়ে দিওঁ। কি কথা? যিটো কথা তুমি মোক ক'বলৈ সাহস কৰা নাই, কোৱাচোন কি কথা? আচলতে জোনালী, তোমাক লগ পোৱাৰ পাছৰে পৰা মই তোমাক মনে মনে ভাল পাই আহিছোঁ। এই কথাষাৰ তোমাৰ সন্মুখত ক'বলৈ মই আজিলৈকে সাহস কৰিব পৰা নাছিলোঁ। কি কৈছা এইবোৰ তুমি? মই জানো জোনালী, মই একো ভুল কোৱা নাই। আৰু আৰু সঁচাকৈ মই তোমাক বহুত বেছি ভাল পাওঁ। ইমান ভাল পোৱাৰ বাবেই তোমাক কথাষাৰ মই প্ৰকাশ কৰিবলৈ ভয় কৰিছিলোঁ। কাৰণ তুমি ক'ত আৰু মই ক'ত? তুমি ইমান চোকা ছোৱালী এজনী মোৰ দৰে গেধা ল'ৰা এটাক জানো ভাল পাব পাৰিবা? তোমাৰ আগত এইষাৰ কথা প্ৰকাশ কৰিলে আমাৰ মাজত যিটো বন্ধুত্বৰ সম্বন্ধ আছে সেইটো শেষ হৈ যোৱাৰ ভয়তে আজিলৈকে মই তোমাক কোনোদিন কোৱা নাছিলোঁ। কিন্তু দিনবোৰ চোৱাচোন, কিমান গতিশীল, কিমান সোনকালে আমাৰ এই কলেজখন এৰি যাবৰ হ'ল। সেয়ে মই মনৰ কথাষাৰ মনতে লৈ থকাতকৈ আজি তোমাৰ আগত কৈ দিলোঁ। প্লিজ তুমি মোক বেয়া নাপাবা। নয়ন, ভাল পোৱাৰ মাজত পঢ়াত চোকা গেধা ধনী দুখীয়া এইবিলাক মেটাৰ নকৰে। সঁচা কথা ক'বলৈ হ'লে ময়ো মনে মনে তোমাক ভাল পাওঁ। কি? জোনালী, তুমি কি কৈছা? তুমি মোক ভাল পোৱা? সঁচাকৈ কৈছানে জোনালী? মই মিছা কোৱা নাই নয়ন। জোনালী, মইতো তোমাক ইতিমধ্যে কৈছোৱে, মই সৰুৰে পৰা কিমান কষ্টৰ মাজত ডাঙৰ হৈছোঁ। সৰুৰে পৰা মোৰ জীৱনত মৰম চেনেহ এইবিলাক বৰ অভাৱ আছিল। কিন্তু তুমি অহাৰে পাছৰে পৰা মোৰ জীৱনত এইখিনি অভাৱ পূৰণ হৈছে। তুমি মোক বহুত মৰম দিছা জোনালী, আৰু আজি তোমাক মই কথা দিছোঁ, তোমাৰ এই মৰম চেনেহ মই সদায় জীয়াই ৰাখিম। তোমাৰ প্ৰতিটো বিপদৰ সময়তে মই তোমাৰ কাষত থাকিম। নাজানো মই তোমাক কিমানখিনি মৰম দিব পাৰিছোঁ, কিন্তু যিখিনি মৰম দিছোঁ সঁচা অন্তৰৰ পৰা দিছোঁ। আৰু এটা কথা নহয়, আমি সদায় এনেকৈয়ে থাকিম নে? ব'লা আমি বিয়াখন সোনকালে পাতি লওঁ, আৰু তুমি মোক তোমাৰ নিজৰ কৰি লৈ যোৱা। হয় জোনালী, তুমি ঠিকেই কৈছা। ব'লা আমি বিয়াখনকে পাতি লওঁ। ঘৰখনত ইমানবিলাক যে কাম কৰি কৰি আজৰিয়ে হ'ব নোৱাৰো দেখোন। ইটোৰ পাছত সিটো কাম ওলায়ে থাকে। এনেকৈ কাম কৰি কৰি থাকিলে মইনো আৰু কিমান দিন জীয়াই থাকিম বাৰু? এই সময়তনো আকৌ কোন আহিলে? ঘৰৰ কামকেইটা কৰি মেলি আজৰি হৈছিলোহে মাত্ৰ। কোনোবা আকৌ আলহী আহিব হ'লেই নে বাৰু? কলিং বেলটো বাজি আছে, শুনা নাই জানো? যোৱাচোন, কোননো আহিছে চোৱাগৈ। যে কৈছে নিজে যাব নোৱাৰে নেকি? প্ৰতিটো কামতে মই নহ'লে নচলেই একেবাৰে। ৰ'ব গৈছো। নয়ন তই? আৰু লগত এজনী কোন? শুনিছে? চাওকহিচোন আপোনাৰ সুপুত্ৰে কিমান ভাল কাম এটা কৰি আহিছে। নয়ন, তই একো খবৰ পাতি নিদিয়াকৈ আহিলি যে? আৰু তোৰ লগত এয়া কোন? পাপা, এয়া জোনালী। আৰু জোনালী আৰু মই বিয়া পাতিলোঁ। প্লিজ বেয়া নাপাবা, তোমাক খবৰ নিদিয়াকৈ মই এইক বিয়া পাতি আনিলোঁ। তাৰমানে এইজনী মোৰ বোৱাৰী। ভালেই কৰিলে এতিয়া বিয়াখন পাতি। এইখিনি কি থৰ লগা মূৰ্তিখনৰ আগতে ৰৈ আছা? যোৱা আকৌ, ঘৰলৈ নতুন বোৱাৰী আহিছে দেখা নাই জানো? তাইক ভিতৰলৈ সোমাই আনা। আপুনি ভিতৰলৈ আদৰি সাদৰি সোমোৱাই আনিব ক'লেই মই সোমোৱাই আনিব নোৱাৰো নহয়। ক'ৰ ছোৱালী কি কথা একো গম নাপাওঁ। জাত কুলৰ হয়নে নহয় সি বিয়া পাতি আনিলে বুলিয়ে এনেকৈ মই আদৰি আনিব নোৱাৰো। আপোনাৰ মন গৈছে যদি আপুনি আদৰি আনক, এইবিলাকৰ মাজলৈ মোক নাটানিব। বোৱাৰী, তুমি বেয়া নাপাবা। প্ৰথমে এনেকৈ ঘপককৈ ল'ৰাই বিয়া পাতি আনিলে মাক বিলাকৰ খং এটা উঠেই আৰু, নহয় জানো? চিন্তা নকৰিবা, শাহু এৰাৰ ভিতৰলৈ সোমোৱাই নিনিলে কি হ'ল? মই আছো নহয়, মই তোমালোক দুইটাকে ভিতৰলৈ লৈ যাম। আহা নয়ন, বোৱাৰীক লৈ ভিতৰলৈ আহ। জোনালী, ব'লা ভিতৰলৈ যাওঁ। জোনালী, তুমি মন চন মাৰি নাথাকিবা।
মইতো তোমাক মাৰ বিষয়ে আগতে সকলোখিনি কথা কৈছোঁৱে। এতিয়া তুমি যদি ইয়াত থাকিবলৈ ইচ্ছা নকৰা তেতিয়াহ'লে আমাৰ ফাৰ্ম হাউচটোলৈকে যামগৈ ব'লা। নাই নয়ন, মই এইটো ভুল কৰিব নোৱাৰোঁ। মই এইখন ঘৰলৈ বোৱাৰী হৈ আহিছোঁ, গতিকে এইখন ঘৰতে দুখেই হওক সুখেই হওক মই থাকিবই লাগিব। অকণমান মাত কথাৰ কষ্ট পালোঁ বুলিয়ে মই বেলেগ এখন ঘৰলৈ ওলাই যোৱাটো ভাল নহ'ব নহয়। হ'ব দিয়া, আমাৰ এনেকুৱাবিলাক কথা মই হজম কৰিব পাৰিমগৈ লাহে লাহে। তোমাৰ এইবিলাক গুণেই মোৰ তোমাৰ প্ৰতি আকৰ্ষণটো বেছি কৰি তুলিলে জানা। হ'ব দিয়া, তুমি তেতিয়াহ'লে অকণমান ৰেষ্ট কৰা, মই এপাক বজাৰৰ ফালে ওলাই যাওঁ। ঠিক আছে, যোৱা। মই এতিয়া ৰেষ্ট নকৰোঁ, মোৰ বৰ ভোক লাগিছে। মাৰ যেনেকুৱাহে ৰূপ দেখিছোঁ, মায়ে যে আমাক খাবলৈ কিবা এটা দিব আশা খুব কম। মই পাকঘৰলৈ সোমাই যাওঁ, ক'ত কি আছে বিচাৰি খাবৰ বাবে কিবা এটা যোগাৰ কৰোঁ। নয়নৰো নিশ্চয় ভোক লাগিছে চাগৈ। একো এটা বস্তু দেখোন মই বিচাৰিয়ে পোৱা নাই। চাওঁচোন ভালকৈ কি বিচাৰি বনাব পাৰোঁ। এইদৰে লোকৰ পাকঘৰত সোমাই মনে মনে কি কৰি আছা তুমি? মানে মা, বৰ ভোক লাগিছে, সেইবাবে কিবা এটা বনাই খাম বুলি আহিলোঁ। ক'ৰ ছোৱালী, কি কথা, কি জাতৰ বা ছোৱালী একো নাজানো। এইদৰে তোমাক মোৰ পাকঘৰত সোমাবলৈ মই দিব নোৱাৰোঁ নহয়। ইমান যদি কিবা এটা বনাই খোৱাৰ চখ লাগিছে তেতিয়াহ'লে ব'লা, মই তোমাক বাহিৰত থকা পাকঘৰটো দেখাই দিম, তাতে বনাই খাবা। আৰু এটা কথা মনত ৰাখিবা, এইটো পাকঘৰত তুমি মোৰ বিনা অনুমতিত প্ৰৱেশ নকৰিবা আগলৈ। হ'ব মা, ব'লক, ক'ত বনাই খাব পাৰি আপুনি মোক দেখাই দিব। মা, মই কি সদায় ইয়াতে এনেকৈ বনাই খাব লাগিব নেকি? অঁ, ইয়াতেই বনাই খাব লাগিব। কোনো জাত কুলৰ বিচাৰ নোহোৱা এজনী মোৰ পাকঘৰত মই বনাই খাবলৈ দিব নোৱাৰোঁ নহয়। কি বনাই খাবলৈ ইচ্ছা যায় এইটো পাকঘৰতে সোমাই খাবা, মোৰ পাকঘৰত কোনোদিন নোসোমাবা তুমি। এনেই মাহী শাহুবিলাক মানুহে বেয়া বুলি নকয় দেই। এই মানুহগৰাকীয়ে সঁচাকৈ মাহী শাহুৱেকৰ পৰিচয় দি দিছে। ময়ো আকৌ কম সোধা নহয়। এইজনী মানুহৰ চিন্তাধাৰা সলাব নোৱাৰিলে মোৰ নামো জোনালী নহয়। খুব কম দিনৰ ভিতৰতে মই সকলো চিন্তাধাৰাই সলনি কৰিম। বোৱাৰীয়ে, বহুত দিনৰ মূৰত তৃপ্তিৰে এসাঁজ খালো। বৰ জুতি লগাকৈ ৰান্ধিব জানা দেই তুমি, খাই বহুত ভাল লাগিলে। দেউতা, চিন্তা নকৰিবা আৰু এতিয়াৰে পৰা সদায় এইদৰে তৃপ্তি লগা ব্যঞ্জন খাবলৈ পাবা। হেৰি, আপুনি তাৰমানে এই জাতকুলৰ বিচাৰ নোহোৱাজনীৰ হাতেৰেই খালে? ঠিকে আছে, এই হাতেৰে ৰন্ধা খালে যেতিয়া সদায় এই ৰন্ধাকে খাব। মই আপোনাৰ বাবে আজিৰ পৰা ৰান্ধিব নোৱাৰোঁ। আৰু বোৱাৰী, এতিয়াৰ পৰা শহুৱেৰাক অকল ৰান্ধি বাঢ়ি খোৱালেই নহ'ব, শহুৱেৰাৰ সকলোখিনি কাম তুমিয়ে কৰিব লাগিব। মই এখেতৰ কোটা এগছ কাম কৰি দিব নোৱাৰোঁ। এতিয়াৰ পৰা অকল মই মোৰ নিজৰ বাবেহে কাম কৰিম। তুমি আৰু ভালেই পাইছা, এনেও কামৰ পৰা হাত সাৰিবলৈ বাহানা বিচাৰিয়ে ফুৰা। এতিয়া আৰু কোনে পায় তোমাক? হ'ব দেউতা, খং নকৰিবচোন। একো নাই, আপোনাৰ কি কেইটা কামনো, ময়ে কৰিব পাৰিম। কি হ'ল নয়ন, কিবা এটা চিন্তা কৰি থকা নিচিনা লাগিছে। কিবা চিন্তা কৰি আছা নেকি তুমি? জোনালী, মই তোমাৰ কথা এটাহে চিন্তা কৰি আছো। মোৰ কথা চিন্তা কৰি আছা? কি চিন্তা কৰিছা কোৱাচোন মোক। জোনালী, তোমাৰতো কালেক্টৰ হোৱাৰ বৰ ডাঙৰ সপোন এটা আছিল নহয়। মই ভাবিছো এতিয়াৰে পৰা তুমি আকৌ কলেজত এডমিশ্যন কৰি লোৱা। ভালদৰে পঢ়ি শুনি তুমি সপোনটো পূৰণ কৰা। এতিয়া আৰু কেনেকৈ সম্ভৱ হ'ব নয়ন কোৱাচোন। দিনৰ দিনটো দেখোন ঘৰৰ কাম বন কৰি আজৰিয়ে নাপাওঁ, আৰু ৰাতি হ'লে ভাগৰে লাগে। কেতিয়া যে টোপনি আহে গমকে নাপাওঁ। আকৌ এতিয়া মই কেনেকৈ পঢ়িব পাৰিম? তুমি ঘৰৰ কামৰ বিষয়ে লৈ চিন্তা কৰিব নালাগে। চোৱা জোনালী, মইতো একো কৰিব নোৱাৰিলোৱে, কিন্তু তুমি পঢ়াত বহুত চোকা আছিলা। সেয়ে ভাবিছো তুমিয়ে সপোনটো পূৰ কৰা। আৰু ঘৰৰ কামকেইটা ময়ে কৰিম। তুমি কলেজলৈ যোৱাৰ সময়খিনি মই ঘৰৰ কাম কৰিম নহয়। তুমি সেইবিলাক টেনশ্যন ল'ব নালাগে। মাত্ৰ তুমি আকৌ পঢ়িবলৈ মনটো আগুৱাই দিয়া। ঠিক আছে তেতিয়াহ'লে, মই কালিলৈ ৰাতিপুৱাই যাম কলেজলৈ, আকৌ এডমিশ্যন কৰি আহিমগৈ। আপুনি ইয়াতে আছে, ভালেই হ'ল। আই, ইমান সাজি কাচি ক'লৈ ওলালা? ক'ত ফুৰিবলৈ যোৱা? মই কলেজলৈ যাওঁ মা, আকৌ পঢ়িম নহয় মই, সেয়ে এডমিশ্যন ল'বলৈ যাওঁ বুলি ভাবিছোঁ। কি কৈছা তুমি? কলেজত এডমিশ্যন ল'বলৈ যোৱা? ইমান যদি পঢ়াৰ প্ৰতি ধাউতি আছিলে তেতিয়াহ'লে বিয়া কিয় সোমাইছিলা? পঢ়িয়ে থাকিব লাগিছিলে। এতিয়া লোকৰ এখন ঘৰৰ বোৱাৰী হৈ আকৌ পঢ়িবলৈ গৈ চিট পখৰীৰ দৰে উৰি পৰিলে ঘৰৰ কামবিলাক কোনে কৰিব? এতিয়া এইবিলাক পঢ়া শুনাৰ কথা মনৰ পৰা উলিয়াই দিয়া। ক'তো যাব নোৱাৰা তুমি, ঘৰৰ মানুহ ঘৰত থাকা। জোনালী, মই তোমাক কলেজলৈ যাবলৈ কৈছো। যোৱা, ইয়াত এনেকৈ কথা পাতি থাকিলে তোমাৰ লেট হৈ যাব। মাইনীয়াৰক এইদৰে কলেজলৈ পঠিয়ালে ঘৰৰ কামবিলাক কোনে কৰিব? ঘৰত কোনোবা চাকৰ আছে নেকি যে তাই নোহোৱা সময়ছোৱাত ঘৰৰ কামখিনি কৰি শেষ কৰি থ'ব? ঘৰৰ কামকেইটাৰ বাবে মই তাইৰ সপোনটো বিসৰ্জন দিবলৈ দিব নোৱাৰো নহয়। ঘৰৰ যিকেইটা কাম আছে সেইকেইটা মই কৰিম। হয়নে? বিয়া পাতি এতিয়া ঘৰৰ ঘৈণীয়েকৰ কামবিলাক আকৌ তেখেতে কি কৰে?
গাঁৱৰ মানুহবিলাকে মাহীমাক বুলি এনেই বুবু বাবা কৰে, এতিয়া আকৌ তই ঘৈণীয়েৰৰ কাম বন কৰা দেখিলে গাঁৱৰ মানুহে মোক কি বুলি ক'ব হা? পুৱাই পুৱাই ঘৰখনত কিহৰ হুলস্থুল? চাওকচোন আপোনাৰ সুপুত্ৰৰ কাৱৰ্ম কাণ্ড। প্ৰথমেতো আমাক খবৰ খাতি নিদিয়াকৈ জাতকুলাৰ বিচাৰ নোহোৱা এজনীক বিয়া পাতি ঘৰ সোমোৱালেহিয়ে। এতিয়া আকৌ বোলে ঘৈণীয়েকক পঢ়িবলৈ পঠিয়ায়, ডাঙৰ অফিচাৰ হ'বলৈ পঠিয়ায়, আৰু ঘৈণীয়েকৰ কামখিনি বোলে সি ঘৰত থাকি সিয়েই কৰিব। গাঁৱৰ মানুহবিলাকে মোক মাহীমাক বুলি এনেই বদনাম কৰিয়ে থাকে, এতিয়া আকৌ ঘৈণীয়েকৰ কামবিলাক সি কৰা দেখিলে গাঁৱৰ মানুহে মোক মানুহ কৰি থ'বনে বাৰু? জোনালী, মই তোমাক কৈছো নে তুমি যোৱা। ইয়াত এইদৰে ৰৈ থাকিলেও তোমাৰ লেট হৈ যাব। জোনালী, বাবাই ঠিকে কৈছে, তুমি যোৱা। ইয়াত ৰৈ থাকি সময় নষ্ট কৰিব নালাগে। এইবিলাক অদৰকাৰী মানুহে লোকৰ ভাল কেতিয়াও চিন্তা কৰিব নোৱাৰে। তুমি যোৱা। ঠিক আছে পাপা। নয়ন, মই তেতিয়াহ'লে গৈ থাকোঁ। আপুনি যে বোৱাৰীয়েকক একো নক'লে, এইদৰে পঠিয়াই দিলে কিয়? চোৱা, বাবাই কৰিব নোৱাৰা কাম এটা জোনালীয়ে কৰিবলৈ ওলাইছে। তাই পঢ়াৰ মাৰ্কশ্বিটবিলাক দেখি গম পাইছো তাই পঢ়াত বহুত চোকা। গতিকে তাই ভালদৰে পঢ়া শুনা কৰিলে ভাল চৰকাৰী চাকৰি এটা কৰিব পাৰিব। আৰু নয়নে যদি চৰকাৰী চাকৰি কৰিবলৈ নোৱাৰে, তেতিয়া জোনালীয়ে যদি কৰে তাহাঁতৰে পৰিয়ালটো আগলৈ ভাল হ'ব। গতিকে সিহঁতৰ পৰিয়ালটোৰ স্বাৰ্থত এটাই নহয় এটা ত্যাগটো কৰিবই লাগিব। গতিকে মই ভাবো জোনালীয়ে পঢ়ক আকৌ। কিন্তু আপোনাৰ মৰমৰ বোৱাৰীয়েকে যদি দিনৰ দিনটো কলেজত পঢ়িবলৈ গৈ কটাই দিয়ে, ঘৰৰ কামখিনি কোনে কৰিব? মই কৰিম নেকি? ঘৰৰ কাম কৰি আছা প্ৰতিবাৰে। কৈছো নে নাই, জোনালীৰ যিখিনি কাম থাকে সেইখিনি মই কৰিম বুলি। গাঁৱৰ মানুহে কিবা ক'লে মোৰ ওচৰলৈ পঠিয়াই দিবা। এনেও মাহীমাক এজনীৰ পৰা ইয়াতকৈ আৰু বেছি কি আশা কৰিব পাৰিম? এইজনীয়ে ঘৰৰ গোটেইকেইটাকে নিজৰ ফলীয়া কৰি ল'লে। ঘৰখন সকলো সা সম্পত্তি তাইৰ নামত কৰিবলৈ এইদৰে সকলোকে মোহিনী লগাইছে। মই জানো নহয়, বৰ পঢ়িবলৈ পঠিয়াইছে নহয়। পঢ়ি শুনি ভাল চাকৰি এটা পালে ইয়াক এৰি বেলেগলৈ গুচি যাব যেতিয়া, তেতিয়াহে পস্তাব। মনে মনে থাকা। তোমাৰ দৰে এজনীয়ে আৰু ইয়াতকৈ কি ভাল চিন্তা কৰিব পাৰিব? ইমানেই তোমাৰ চিন্তাৰ সীমা ধৰা। মনে মনে থাকা। অমংগলীয়া মুখখনেৰে যিকোনো কথা বুলকি নাথাকিবা। বোৱাৰীজনীয়ে সঁচাকৈ কালেক্টৰৰ চাকৰি এটা ল'ম বুলিয়ে লৈ ল'লে। তাই কালেক্টৰ হৈহে এৰিলে। এতিয়া আৰু শহুৱেকে গিৰিয়েকে মোক আৰু মানুহ কৰি নথবই। কিন্তু মই জানো সুদাই এৰা ভকত। ময়ো দি আছো ৰ, বৰ কালেক্টৰণী হোৱাটো ওলাইছ নহয়, হবি ৰ। জোনালী, তুমি ৰুমতে আছা হ'বলা। মই আকৌ গোটেইখন বিচাৰিলোঁ, বাহিৰত নাপাইহে ৰুমলৈকে সোমাই আহিলোঁ। বিয়া হোৱা আজি ইমান দিন হ'ল, আজিলৈকে আপুনি মোক এইদৰে বিচাৰি ফুৰা নাই। আজিবা এনেকৈ মোক কিয় বিচাৰি ফুৰিছিলে? কিবা কথা আছিল নেকি মা? বোৱাৰী, চাহ বনাইছিলোঁ, সেয়ে ভাবিলোঁ তোমাকো একাপ দিওঁ। আগতে হৈ যোৱা কথাবিলাক পাহৰি যোৱা। এতিয়া তুমি কালেক্টৰণী হ'লা। মই গাঁৱৰ মানুহৰ আগত ফুটনি মাৰিব পাৰিম, মোৰ বোৱাৰী কালেক্টৰণী। মোকো ক'ব সেইজনী কালেক্টৰণীৰ শাহুৱেক। গতিকে আগতে যিবিলাক বেয়া ব্যৱহাৰ কৰিছিলোঁ সেইবিলাক সকলো পাহৰি যোৱা। এতিয়াৰ পৰা আমি দুয়োজনী মিলিজুলি থাকিম দেই। আপুনি সঁচাকৈ কৈছেনে মা? আপুনি মোক মনৰ পৰা আদৰি ল'ব পাৰিবনে? এইবোৰ কথা গম পালে নয়নৰ মনতে বহুত সুখ পাব, বহুত ভাল পাব সি আজি। হ'ব দিয়া, এইবিলাক কথা পাছতো পাতিব পাৰিম। চাহকাপ ঠাণ্ডা হৈ যাব। লোৱা, দুয়োজনীয়ে বহি চাহ একাপকে খাই লওঁ। দিয়ক মা, আপোনাৰ হাতেৰে ৰন্ধা একো বস্তু খায়েই পোৱা নাছিলোঁ। আজি ভাগ্য ভাল যে আপোনাৰ হাতেৰে বনোৱা চাহ একাপ খাবলৈ পাম। দিয়ক দিয়ক, সোনকালে খাওঁ। একাপ লোৱা। মই ইয়াত যে, হেৰি, মই ইয়াত কিন্তু কিয়? সকলোৱে ফুল পুতিলে নিজৰে ক্ষতি হয় বুলি যে কথা এষাৰ আছে, পাহৰিলা নেকি? আৰু তুমিতো ঠিকেই সুধিছা। এইখন হস্পিটেলৰ এইখন বেডত জোনালীহে থাকিব লাগিছিল, কিন্তু তুমি আছা। কিয় আছা, নহয় জানো? কিনো কৈ আছে? মই যিটো সুধিছোঁ সেইটো পোনপটীয়াকৈ কওকচোন। আপুনিনো এইবোৰ কি একোৱা বেকুৱা কথা কৈ আছে, মই একোৱে বুজি পোৱা নাই। আৰু অভিনয় নকৰিবা। কিমান অভিনয় কৰা আৰু? চাহ দিবলৈ নি জোনালীৰ চাহকাপত যে তুমি কিবা মিহলাই আছিলা মই নিজ চকুৰে দেখিছিলো। সেয়েহে মই চাহ দুকাপ সাল সলনি কৰি দিলো। জোনালীয়ে খাবলগীয়া চাহকাপ তুমি খালা, সেয়ে এইদৰে তুমি হস্পিটেলৰ বিচনাত পৰি আছা। সঁচাকৈ তোমাৰ ইমান নিজ মানসিকতা দেখি মোৰ বৰ ঘিণ লাগিছে। মই ভবা নাছিলো তোমাৰ মানসিকতা ইমানো ঘৃণনীয় হব বুলি। তোমাৰ দৰে কিছু কিছু মানুহৰ মহিলাৰ বাবে মাহীমাকৰ নামটোত কলংক লাগে। তোমাক মই কোনোদিন ক্ষমা কৰিব নোৱাৰো। তুমি ভাগ্য ভাল, বাবাই যে তোমাক এতিয়াও পুলিচৰ ওচৰলৈ পঠোৱা নাই, নহলে তুমি মেডিকেল নহয় থানাতে থাকিব লাগিলহেঁতেন। আৰু চিন্তা নকৰিবা, এতিয়াৰ পৰা তোমাক অশান্তি কৰিবলৈ আমি আৰু সেইখন ঘৰত নাথাকো। মই বাবা আৰু জোনালীয়ে বেলেগ এটা ঘৰ ললো, আমি তালৈ যামগৈ। তুমি থাকিবা ইয়াত সুখ শান্তিৰে। মই কি ভুল কৰি পেলালো? আজি দেখোন মই সুখী হ'ব পৰা নাই। সেইখন ঘৰত মই অকলে ৰাজত্ব কৰিব বিচাৰিছিলো, কিন্তু আজি সকলোখিনি পাইছো বুলি জানিও মই দেখোন সুখী হ'ব পৰা নাই। নিজকে বহুত দুখী দুখী অনুভৱ হৈছে। বাইদেউ, আপোনাৰ পু বোৱাৰীয়ে যদি আজি সময়মতে আপোনাক হস্পিটেল নানিলেহেঁতেন, তেতিয়া হয়তো আজি আপুনি ইমান সময় এইদৰে কথা পাতি থাকিবলৈ নাপালেইহেঁতেন। সতীয়া সন্তানো যে এনেকুৱা হ'ব পাৰে,
মাহী মাককো যে ইমান সতীয়া সন্তানে মৰম কৰিব পাৰে মই আজি প্ৰথম দেখিলোঁ। সঁচাকৈ আপুনি বহুত লাকি। সতীয়া সন্তান হ'লেও যে ইমান মৰম কৰা পু বোৱাৰী পাইছে। মোৰ বৰ ডাঙৰ ভুল হ'ল বুজিছানে চিষ্টাৰ। মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই এই ভুলৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। মই আপোনালোকৰ পাৰ্চনেল মেটাৰত সোমাব নিবিচাৰোঁ, কিন্তু যিটো মই দেখিলোঁ সেইটোহে ক'ব আহিছিলোঁ। হ'ব দিয়ক, আপুনি থাকক, মই গৈ থাকোঁ। নাই নাই, মই সিহঁতক আকৌ বিচাৰি যাম। কাকুতি মিনতি কৰি হ'লেও তাহাঁতক আকৌ আমাৰ ঘৰলৈ উভতাই আনিব লাগিব। মই সেইখন ঘৰত অকলে থাকিব নোৱাৰোঁ। অকলে থাকি মই কেতিয়াও সুখী হ'ব নোৱাৰোঁ। তুমি ইয়াত কিয় আহিছা ইয়ালৈ? সেইখন ঘৰত থাকোঁতেতো শান্তিয়ে থাকিবলৈ নিদিলাই। বোৱাৰীজনীক মাৰিবলৈকে চেষ্টা কৰিলা, এতিয়া আকৌ ইয়ালৈ কিয় আহিছা? আমি শান্তিৰে থকাটো তুমি সহ্য কৰিব নোৱাৰা নেকি? মই মোৰ কামৰ বাবে বহুত লাজ পাইছোঁ। তেনেকুৱা ভুল আৰু মই জীৱনত কেতিয়াও নকৰোঁ। আপোনালোকে মোক ক্ষমা কৰি দিয়ক। আকৌ উভতি বলক সেইখন ঘৰলৈ। আমি সদায় সকলো হাঁহি ফূৰ্তিৰে মিলা প্ৰীতিয়ে থাকিম। মই কেতিয়া আৰু এনেকুৱা ভুল নকৰোঁ। আপোনালোকে মোক ক্ষমা কৰি দিয়ক প্লিজ। ক্ষমা আৰু তোমাৰ দৰে মানুহ একো ক্ষমা চিমা কৰিবলৈ নাই। তুমি এতিয়া যাব পাৰা। আমি আৰু সেইখন ঘৰলৈ কোনো দিন উভতি যোৱাৰ কথা চিন্তাও নকৰোঁ। তুমি যোৱা ইয়াৰ পৰা। মই নিবিচাৰোঁ এইখন ঘৰত আকৌ অশান্তিৰ সৃষ্টি হওক। মোৰ বোৱাৰীহাল সদায় শান্তিত থকাটোহে মই বিচাৰোঁ। যোৱা তুমি ইয়াৰ পৰা। তো প্লিজ মোক প্ৰথমবাৰলৈ ক্ষমা কৰি দিয়ক। মই কৰা ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ মোক এটা সুবিধা দিয়কচোন প্লিজ। মই কি ক'লো শুনা নাই নেকি? নয়ন আৰু জোনালী ঘৰত নাই। তাহাঁত ঘৰ পোৱাৰ আগতে তুমি ওলাই যোৱা ইয়াৰ পৰা। কুকুৰৰ নেজ যিদৰে বছৰ বছৰ ধৰি মাটিত পুতি থলেও চিধা নহয়, ঠিক সেইদৰে পৃথিৱীত এনে কিছুমান মানুহ আছে যি শিক্ষা পালেও কেতিয়াও শুধৰাব নোৱাৰে নিজক। আৰু আমাৰ এইও তেনেকুৱাই মানুহ। গতিকে কোনোদিন মই এইক ক্ষমা কৰি দিব নোৱাৰোঁ। এই অহা কথা মই বাবা আৰু জোনালীক ক'ব নোৱাৰোঁ। নোকোৱাটোৱে ভাল হ'ব, নহ'লে এহেঁত দুটা আকৌ মহান হ'ব নহয়। মাকক ক্ষমা কৰি ইয়ালৈ লৈ আহিব, কিন্তু মই নিবিচাৰোঁ। মোৰ পু বোৱাৰী হালে বহুত কষ্টত সন্মুখীন হ'ল। এতিয়া আৰু তাহাঁতে কষ্ট পোৱাটো মই কেতিয়াও নিবিচাৰোঁ।